रमेश चंद्र ब्रह्म बाबा और उपस्थित आमार विभिन्न धर्मर ইয়াত उपस्थित हुआ मोर श्रद्धार व्यक्तिসকল मैं सकलोले धन्यवाद जनार लगते आमार जिसकले आयोजन करिছে मैं आयोजकসকলক धन्यवाद जनाइছো। विशेषभावे अलग दीघलीया समय आलोचना करार दरकार आछे बुली मैं भाबिছিলো, किन्तु मीटिंगखन अलग पलम हल आपनालोके बहुत आगते आइছে। এই কারণে আমার উপরোক্ত বক্তাসকলে যি কলে ইয়াৰ পিছত মোক দুআষাৰমান ক'বলৈ দিছে। মই ভাবিছো মোৰ অনুপস্থিতিত আপোনালোকে আলোচনা কৰিলে আৰু বেছি ভাল হ'লেহেঁতেন। মোৰ উপস্থিতিত অলপমান হলত অলপ ভাৰী এটা চাইডত ভাৰী হোৱাৰ নিচিনা হৈছে, গতিকে মোৰ চিন্তাটো অলপ বেলেগ ধৰণৰ আছে যে আজিৰ যি পৰিৱেশ ইয়াত সকলো ধৰ্মৰ নেতাসকল বা ধৰ্ম পৰিচালকসকল আমাৰ সাধু সন্ত পুৰোহিত দেউৰীসকল উপস্থিত হোৱা মানে এইটো বহুত ডাঙৰ এটা মিলন বুলি মই ক'ব লাগিব আৰু আধ্যাত্মিক এটা প্লেটফৰ্ম। এই আধ্যাত্মিক প্লেটফৰ্ম স্পিৰিচুৱেল প্লেটফৰ্ম ইয়াত সমাজখন পবিত্ৰ কৰা, সমাজখন ডিচিপ্লিনেৰে এটা সঠিক দিশত আগুৱাই নিয়াৰ কাৰণে যি বিভিন্ন ধৰ্মীয় অনুষ্ঠানে কাম কৰি আছে ইয়াৰ ভাৱ বিনিময় কৰি বহুত এটা ভাল সিদ্ধান্তত আমি উপনীত হ'ব পাৰোঁ। মোৰ বিশ্বাস হয় আৰু মই নিজেও বিশ্লেষণ কৰিছোঁ যে আজিৰ আধুনিক শিক্ষাৰ আৰম্ভ হোৱাৰ আগত তেনেকুৱা ধৰ্মই প্ৰথম সমাজখন নেতৃত্ব দিছিলে আৰু আজি আধুনিক শিক্ষা য'ত অকল আমাৰ স্কুল কলেজৰ শিক্ষাৰ সীমিত নহয়, আজিৰ শিক্ষাখন বহুত আগুৱাই গ'ল আৰু য'ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আমাৰ হাতে হাতে আহি গ'ল। আমি গোটেই পৃথিৱীখন ছেকেণ্ডতে চাব পৰা হ'ল। এনেকুৱা এটা সময়ত ধৰ্মীয় অনুষ্ঠান আৰু ভগৱানৰ প্ৰতি মানুহৰ বিশ্বাস কমি যোৱা নাই, বৰঞ্চ বাঢ়িহে গৈছে। কেইবছৰমান আগলৈকে অলপ তেনেকুৱা এটা পৰিৱেশ হৈছিলে যে মানুহে ধৰ্মৰ ওপৰত বা ভগৱানৰ ওপৰত বিশ্বাস কৰাটো অলপ অন্ধবিশ্বাসী নিচিনা মানুহবিলাকে ক'ব বিচাৰিছিলে। কিন্তু লাহে লাহেকৈ পৃথিৱীখনত পুনৰ মানুহৰ মাজত মই দেখিছোঁ যে ধৰ্মৰ ওপৰত চৰ্চা, আধ্যাত্মিক চৰ্চা আৰু ভগৱানৰ ওপৰত বিশ্বাস মানুহৰ আকৌ বাঢ়ি গৈছে। মই নিজকে সৌভাগ্য বুলি ভাবোঁ। মই যিটো পৰিয়ালত জন্ম পাইছিলোঁ, মোৰ দেউতা বহুত বেছি পঢ়া লিখা মানুহ নাছিল যদিও, এজন খেতিয়ক আছিল যদিও, তেখেতে একদম সৰুৰে পৰা সেই সময়ত আমাৰ গাঁওবিলাকত অলপ বৈষ্ণৱ হৈ গৈছিলে। বৈষ্ণৱ ধৰ্ম চলি আছিলে, তেতিয়া বাথু ধৰ্ম আমাৰ গাঁওবিলাকত অহা নাছিলে। আৰু সেই সময়ত কীৰ্তন কৰা, সেই সময়ত আমাৰ বিভিন্ন সাধু কথাবিলাক কোৱা, আজিকালি সাধু কথা কোৱা এই পৰিৱেশটো নাই, মানে নকোৱাই হৈ গ'ল সাধু কথা। কিন্তু আগত বহুত সাধু কথাবিলাক কৈছিলে আৰু সাধু কথা কোৱা ক'ব পাৰিলে আৰু শুনিব পাৰিলে ল'ৰা ছোৱালীয়ে যথেষ্ট মটিভেট হয়। এই শিশুকালত সৰু সময়ত যেতিয়া ব্ৰেইন চিন্তাধাৰাটো সফল হৈ থাকে, সেই সময়ত যদি ভাল ভাল সাধু কথাবিলাক শুনাব পাৰে, ল'ৰা ছোৱালীয়ে বহুত কথা শিকিব পাৰে। মোৰ দেউতাই এইখিনি কাম কৰিছিলে। তেখেতে যেতিয়াই কি কয় ধান ৰোৱাৰ সময় হয়, আজিৰ নিচিনাকৈ পথাৰৰ পৰা আহি গধূলি সময়ত বহি চোতালত সাধু কথাবিলাক কোৱা আছিলে। আৰু যেতিয়াই অকলে পায় যিকোনো কাম কৰা, ধান কাটাতে হওক, পথাৰতে হওক, ঘৰতে হওক, বহুত কথাবিলাক কৈ থকা আছিলে। আৰু সেই সময়তে মুখেৰে ৰামায়ণটো কৈ শেষ কৰিছিল। সেই সময়তে কুৰুক্ষেত্ৰ যুদ্ধ মহাভাৰতটো কৈ শেষ কৰিছিল। সেই সময়তে শ্ৰাৱণ কুমাৰৰ সাধু কথাবিলাক মুখেৰে শুনিবলৈ পাইছিলোঁ, কোনো কিতাপত পঢ়া নাছিল। ৰাম চৰিত্ৰবিলাক মুখেৰে কৈছিলে। আৰু তেতিয়া
সেই সময়তে আধ্যাত্মিকতাৰ যি কথা, ধৰ্মৰ কথা বা ভগৱানৰ কথা মোৰ মনতো, মোৰ বুকুতো, মোৰ আত্মাটো এটা চাপ মাৰি থৈ গৈছিলে। আৰু সেইকাৰণে কেতিয়াও বিপদে পৰিচালনা নহ'ল বুলি মই ভাবোঁ। যিটো কৰিব নালাগে নকৰিলোঁ, যিটো বেয়া বুলি ভাবিছোঁ সেইটো মই নকৰিলোঁ। যিমান মানুহে প্ৰভাৱ কৰিলেও, প্ৰৰোচনা কৰিলেও এই কামটো নকৰিলোঁ, যাৰ কাৰণে ছেভ হৈ থাকিলোঁ। কিন্তু সেই পৰিৱেশ বহুত গাঁৱত, বহুত পৰিয়ালত বা আমাৰ পিছৰ জেনেৰেশ্যনত মই দেখিবলৈ পোৱা নাই। আৰু সেইকাৰণে নৱপ্ৰজন্মৰ তাত বেছিকৈ ভুল কাম কৰাৰ বা ভুল কথা কোৱা বা তেনেকুৱা পৰিৱেশৰ বলি হোৱাৰ বহুত বেছি চান্স আছে। আমাৰ সময়ত এইবিলাক নাছিলে। আৰু সেইকাৰণে আজি পৃথিৱীখনত ভালৰ লগত বেয়াও হৈছে। মই বহুত বেছি স্পিৰিচুৱেলটো বা আধ্যাত্মিক চৰ্চাটো সকলোবোৰ জড়িত হোৱাটো বিচাৰোঁ। আৰু মই বহুত সময়ত কৈ আহিছোঁ যে আজিকালি অফিচবিলাকত, ঘৰবিলাকত মানুহে CC কেমেৰা লগায়, চুৰৰ পৰা হাত কাঢ়িবলৈ, বেয়া মানুহৰ পৰা হাত কাঢ়িবলৈ। অফিচত CC কেমেৰা লগাই দিয়ে যাতে অফিচত কোনো ঘুষ ল'ব নোৱাৰে, বদমাচি কৰিব নোৱাৰে বুলি। কিন্তু সেই অফিচত নলৈ সি ৰাস্তাত ল'ব যায়, ক'ৰবাত ল'ব যায়, লোৱা মানুহটো ল'বই। সেইকাৰণে তাৰ মনৰ আত্মাৰ পৰা কৰাপশ্যনটো দূৰ কৰিব লাগিব। ইয়াৰ কৰাপশ্যনটো হাতৰ কাম নহয়, ইয়াৰ ব্ৰেইনৰ পৰাই আহে, ইয়াৰ আত্মাৰ পৰা আহে, ইয়াৰ মনৰ পৰা আহে যে মই কৰাপশ্যন কৰিব লাগিব। আমি ভাবোঁ ই হাতৰ পৰা লৈছে নেকি বুলি কেনে। হাত দুখন চলিছে, হাতখন চলাইছে তাৰ ব্ৰেইনে। তো সেইকাৰণে মই কৈ থাকোঁ যে CC কেমেৰাটো ভয় মই নকৰোঁ। মই ভয় কৰোঁ আচলতে ডাঙৰ CC কেমেৰাটো। যি CC কেমেৰাটো জন্ম হোৱাৰ দিনাৰ পৰাই আমাৰ ওপৰত লগাই থৈ দিছে আৰু মৃত্যুৰ দিনালৈকে এই CC কেমেৰাটো আমাৰ ওপৰত লাগি থাকে। এইটো হ'ল ভগৱানৰ CC কেমেৰা। এইটো চব ডাঙৰ CC কেমেৰা। ইয়াৰ পৰা কোনো কাঢ়িব নোৱাৰে। এইটো ঘৰৰ ভিতৰতো লাগি থাকে। 24 ঘণ্টা য'ত যায় এই CC কেমেৰাটো আমাৰ ওপৰত লাগি থাকে। আৰু চব মানুহে যদি আমি সেই CC কেমেৰাৰ প্ৰতি অলপ ভয় খুৱাব পাৰোঁ, সেই CC কেমেৰাৰ প্ৰতি অলপমান শ্ৰদ্ধা কৰাব পাৰোঁ, তেতিয়াহ'লে মানুহে ভুল কাম নকৰিব। আজিৰ সময়ত আমি চবে অলপমান চেলফিছ হোৱাৰ কাৰণে বহুত বেছি কি বুলি কয়, চেলফিছ হোৱাৰ কাৰণে পৃথিৱীখন বেয়া হৈ গ'ল। পুৱাই পাই আছে, নোপোৱাই পোৱা নাই। আৰু এই কথাবিলাক কেনেকৈ শিকাব? আমাৰ স্কুলৰ কিতাপত, কলেজৰ কিতাপতো লিখা নাই মানুহ চেলফিছ হ'ব নালাগে, মানুহ বেয়া কথা ক'ব নালাগে, এইটো কৰিলে পাপ হয়, এইটো কৰিলে পুণ্য হয়, এই কামটো কৰিলে ভগৱানে বেয়া পাব, আৰু ভগৱানে বেয়া পালে গোটেই জীৱনটোৱে যে মোৰ নষ্ট হ'ব, বেলেগ এটা ঠাই নাই আৰু য'ত আমাক শাস্তি কৰিব। এই জীৱনতে আমি শাস্তিও পাম, এই জীৱনতে ভাল কাম কৰিলে ভালো হ'ব। মোক দেউতাই কৈছিলে, সেই সময়তে কুস্তি বনাইছিল আৰু কুস্তি বনাই পেলাই কৈছে যে তোমাৰ জীৱনটো মানে বয়স আৰু এইটো মানে 84 years। ভাল কৰিলে আৰু মানে কি হ'ল 84 বছৰ বয়সটো। ভাল কৰিলে 5 বছৰ প্লাছ হ'ব, বেয়া কৰিলে 5 বছৰ মাইনাছ হ'ব বুলি। তাৰমানে বেয়া কাম কৰিলে মই 79ত মৰিম আৰু ভাল কাম কৰিলে 84 + 5 89ত মই মৰিম। তো মোক দেউতাই ক'লে। তো সেইদিনাৰ পৰাই মই ভাবি থাকিলোঁ যে এতিয়াতো মই আজি মৰিম নে কালি মৰিম, সেইটো মই বুজি পালোঁ জন্ম মৃত্যুটো কি। তো সেই সময়ত ভাবিছিলোঁ মই যে তাৰমানে ভাল কাম কৰিব লাগিব, তেতিয়াহে মই 84। অলপ সৰুতে যেতিয়া অলপ বয়সটো সৰু আছিলে তেতিয়াতো মৰিবলৈ ভয় কৰা আছিলোঁ যে আৰু দীঘলীয়া হ'লে ভাল হয় জীৱনটো। এতিয়া লাহে লাহে গম পাইছোঁ যে জীৱনটো দীঘলীয়া হ'লে কি হ'ব, চুটি হ'লে কি হ'ব। জীৱনটো কৰ্মৰ বাহিৰে যে একো নাই, কৰ্ম নকৰিলে জীৱনটো একো মিনিং নাই। গতিকে আজি অলপ আগতে আমাৰ দাদা এজনে কৈছে যে আমাৰ শ্ৰদ্ধাৰ এজন ব্যক্তি, তেখেতে কৈছে যে মই ইলেকশ্যনতো কিমান জিকিম, কিমান হাৰিম এইটো কেতিয়াও নকওঁ বুলি কেনে, কিমান নাম্বাৰ পাম এইটো নকওঁ বুলি কেনে। তো এতিয়া এই কথাবিলাক প্ৰভু শ্ৰীকৃষ্ণই কৈছে যে আমাৰ কুৰুক্ষেত্ৰত যেতিয়া অৰ্জুনে যুদ্ধ নকৰোঁ বুলি ক'লে, যে নিজৰ খুৰা, নিজৰ জেঠা, নিজৰ ঘৰৰ মানুহবিলাকক মই নিজৰ হাতেৰে কেনেকৈ মাৰিম, তো প্ৰভু শ্ৰীকৃষ্ণক ক'লে যে মোক ই পাপটো কৰিব দিব নালাগে বুলি কেনে। মই ঘৰৰ মানুহকে মাৰি, মোৰ নিজৰ মানুহকে মাৰি যে যদি এইটোৱে হয় তো মোক কিয় পাপ কৰিবলৈ দিছে বুলি কেনে। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে এইটো তোমাৰ কৰ্মহে,
পাপ না পুণ্য না কি ইয়াৰ ওপৰত মোক এৰি দিয়ক, তুমি কৰ্ম বুলি কৰা। আৰু সেই কৰ্মটো নকৰিলে আমাৰ ইয়াত ধৰ্মটো ৰক্ষা কৰিবৰ কাৰণে কুৰুক্ষেত্ৰ যুদ্ধ। যেতিয়া অধৰ্মৰ কাম কৰিলে দুৰ্যোধনে, ইয়াৰ কাৰণে কুৰুক্ষেত্ৰ যুদ্ধ হ'ল। আৰু এই কুৰুক্ষেত্ৰ যুদ্ধত শ্ৰীকৃষ্ণ, প্ৰভু শ্ৰীকৃষ্ণই স্বয়ং সাৰথি হৈ গ'ল কাৰ? অৰ্জুনক। আৰু এই সময়ত অৰ্জুনে দুবিধা বুলি কয় হিন্দীত, মানে দুদুলমান অৱস্থাত পৰিল যে কুৰুক্ষেত্ৰ যায় দেখা পালে চব ঘৰৰে মানুহ তাক মাৰি। যেতিয়া মই 2008, 9, 10 এই বছৰখিনিত আমাৰ ভাতৃঘাতী সংঘৰ্ষ হৈছিলে বড়োলেণ্ডত, নিজৰ মানুহকে নিজে মানুহে মাৰি আছে। কোনো বেলেগৰ মানুহ আহি মাৰা নাই, আৰু অসমীয়া মানুহে বড়োক মাৰা নাই, বড়ো মানুহে বড়ো মানুহক মাৰি আছে। আৰু সাধাৰণ এক থাপৰ মাৰা নাই, গুলি দি মানুহটোক মাৰাই দিছে, জিভা কাটি দিছে। তেতিয়া এইবিলাক দেখা পাই পেলাই মই ভাবিলো যে এইটো পাবতকে পাবত গুচি গ'ল, তাৰমানে বহুত বেছি অধৰ্ম হৈ গ'ল। চবফালেদি বন্দুক বাৰুদ চুৰি ডকাই বেগাৰ মাৰা মাৰি হিংসা, কথা ক'ব নোৱাৰে, কথা কৰিলে মাৰে, এনেকা পৰিৱেশ। সেই সময়ত আমি চবে হতাশা হৈ গৈছো যে কি হ'ব এতিয়া, কেনেকৈ আমি এই পৰিৱেশটো চেঞ্জ কৰিম। সেই সময়তে মই গান্ধীয়ান মানুহ লগ পাইছিলো, আৰু তেতিয়াৰ পৰাই মই গীতা পঢ়া আৰম্ভ কৰিছিলো। আজি মোৰ তাত ইংলিছ গীতাও আছে, হিন্দী গীতাও আছে, ভগৱত গীতা, অসমীয়া ভগৱত গীতাও আছে। য'ত যিটো কওঁ মই তাকে ৰাতিপুৱা অলপমান পঢ়ো। আৰু এতিয়া আমি গম পালো যে আমি যি কৰি আছো কৰ্মহে, বাকীখিনি চব ভগৱানৰ ওচৰত। তো এইকাৰণে ভগৱানে যিহেতু আমাক পৰিচালনা কৰি আছে, ভগৱানক লুকাই যদি মই এটা কিবা তিলৰ সমানো ভুল কাম কৰো, ইয়াৰ বিচাৰ কৰো। তো আজিৰ সময়ত পৃথিৱীত যে মানুহে ইমান কাজিয়া কৰিছে, এইটো আমাৰ লোভৰ কাৰণে, বেলেগ একো নাই। যিটো নেকি চেলফিছ বুলি কয়, লোভ বুলি কয়। এখন দেশে আনখন দেশৰ লগত যুদ্ধ কৰাৰ কোনো দৰকাৰে নাই। আজি ৰাছিয়াৰ নিচিনা ইমান ডাঙৰ দেশ, ইউক্ৰেইনৰ নিচিনা সৰু এখন দেশত কাজিয়া কৰিব লগা কি আছে? এইটো লোভৰ কাৰণে। এই লোভটো যেতিয়া আপুনি সামৰিব নোৱাৰে, আৰু লোভটো সামৰা কোনো কিতাপত লিখা নাই নহয়, আপুনি লোভ নকৰিব বুলি। পলিটিকেল সায়েন্সত লিখা নাই, ইকনমিক্সত লিখা নাই, কোনো এখন কিতাপত লিখা নাই। যেতিয়ালৈকে ধৰ্ম নকৰে, ধৰ্মৰ ওচৰত নাহে, ভগৱানৰ ভক্তিৰ কথা নাভাবে, তেতিয়ালৈকে ইয়াৰ কোনো গীতা ভগৱত এই কিতাপবিলাক, গ্ৰন্থবিলাক, এই পুথিবিলাক, এইবিলাক কিতাপবিলাক যদি নপঢ়ে, কি ক'তো লিখা নাই যে কেমেষ্ট্ৰি ফিজিক্সত ক'তো লিখা নাই যে লগ কৰিলে পাপ হয়, ক'তো লিখা নাই। তো সেইকাৰণে আজি এই সময়তো আমি যদি সুস্থ সমাজ বিচাৰো, যোনে যি ধৰ্মই নকৰো কিয়, ধৰ্মটো আত্মাৰ পৰা ভালকে চবে শ্ৰদ্ধা কৰিব লাগে আৰু মানিব লাগে। এইটো অত্যন্ত দৰকাৰ। আজি আমাক এই কথাবিলাক ক'লে বহুতে ক'ব পাৰে যে বিজ্ঞানৰ যুগত, এআইৰ যুগত, গুগলৰ যুগত চব বস্তু বেলেগ হৈ গ'ল, আৰু কি ধৰ্মৰ কথা পাতি আছে। সমাজখন ধৰি ৰাখিবই নোৱাৰে। যেতিয়া আমাৰ সশস্ত্ৰ সংগ্ৰামীবিলাক মাৰামাৰি কৰিলে, NDP, BLP, তেতিয়া মই আমাৰ ব্ৰহ্ম, বাথৌ, আমাৰ খ্ৰীষ্টানৰ বিশ্বসকল চবকো মাতি মই তেতিয়া মিটিং কৰিছিলো শ্বিলঙত, আৰু চবকো অনুৰোধ কৰিছিলো যে আমাৰ ব্ৰহ্মৰ যিখিনি আমাৰ দাদা ভাইসকল অস্ত্ৰ ধৰিবলৈ গৈছে, আন্দোলন কৰিবলৈ গৈছে, আপোনালোকে নিজৰ মাজত কথা পাতক যে ভগৱানে এটলিষ্ট ভগৱানে এই কথাটো কোৱা নাই, বাথৌ এইখিনি কথা, খ্ৰীষ্টানৰ লগত কথা পাতক। মই ওপৰত মই এই কথাটো পাতি আছো। আৰু আজিৰ সময়ত মই কি দেখিলো, যেতিয়া গোষ্ঠীগত সংঘৰ্ষ হয়, সেই সময়ত কোনোবা ধৰ্মীয় গুৰু হলেও কি এটা চাইড ল'ব লগা হয়। যিমান PhD কৰা ৰিচাৰ্চ স্কলাৰ হওক, যিমান ডাঙৰ পঢ়া মানুহ হওক, কালি এইটো গোষ্ঠীগত সংঘৰ্ষক এটা চাইড লৈ ল'ব, আগত কোনো থিয় নেকি। তো সেইকাৰণে আজি আধ্যাত্মিক চৰ্চাটো বহুত দৰকাৰ, আৰু এইটো একদিনতে মানুহে শিকিব নোৱাৰে। আজি বহুত পলিটিকেল লিডাৰবিলাকে মন্দিৰত যায়, বহুত মানে ধন দিয়ে, দি পেলাই বিচাৰে আশীৰ্বাদটো দিয়ক, আজিয়ে মই মানে ৰজা হ'ব লাগে, আজিয়ে মই ইলেকশ্যন জিকিব লাগে, মন্ত্ৰী হ'ব লাগে। বেপাৰীবিলাকক, বিজনেছমেনবিলাকক যায়, ডাঙৰ ডাঙৰ বিজনেছমেনবিলাক, গৰীব মানুহবিলাকে প্ৰথমতে দৰ্জালৈকে যাব নোৱাৰে, ডাঙৰ মানুহবিলাক আগতে যাব পাৰে। ডাঙৰ মানুহটো আগতে যায়তো মূৰ্তিৰ ওচৰলৈ যায়, কিন্তু তুমি ভক্তিটো কিমান কৰে? মূৰ্তিৰ ওচৰলৈ যাব পাৰে। যিমান ডাঙৰ ডাঙৰ মন্দিৰ হওক, লাখ লাখ মানুহ লাইন ধৰে, গৰীব মানুহ যাবলৈ 3 ঘণ্টা, 6 ঘণ্টা, 8 ঘণ্টা, 10 ঘণ্টা আগৰ দিনা ৰাতি যাই পেলাই লাইন কৰিব লাগে, নেক্সট দিনা ৰাতিপুৱাহে মন্দিৰলৈ গৈ পাব। VIP এজন ডাইৰেক্ট যাই পেলাই মূৰ্তি
মূৰ্তিৰ ওচৰলৈ গৈ পায় আৰু সি পূজা কৰি গুচি আহে। কিন্তু মোৰ প্ৰশ্নটো হৈছে কি গৈটো ঠিকে আছে, মূৰ্তিৰ ওচৰলৈ গৈছে, কিন্তু ভক্তিটো কিমান কৰিছে? সেইটোতো ভক্তিৰ ওপৰতহে হ'ব। তো সেইকাৰণে আজি আমি কানপুৰতে থাকক বা বগাজুলিতে থাকক বা ক'ৰবাত আমাৰ কাটাতে থাকক, য'তে নাথাকক কিয়, পৃথিৱীটো চব সমান আৰু তাক ধৰ্মীয় চৰ্চাটো ভালদৰে কৰিব লাগিব। ৰাম ৰাজ্য বুলি যদি কোৱা হৈছে, ৰাম ৰাজ্য মানে এতিয়া আৰু কোনোবা ভাবিব যে ৰাম ৰাজ্য বুলি ক'লে মুছলিমৰ কিতাপ উল্টা হৈ কিনে। ৰাম ৰাজ্যৰ অৰ্থটো কি? যে প্ৰজাবিলাক, নাগৰিকবিলাক চবে শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয়, হাঁহি মুখেৰে চবে সময় জীৱন কটাব পৰা হ'ব লাগিব। সমিতিৰে এই ৰাম ৰাজ্যটো আমি বিচাৰিছোঁ, যিটো ৰাজা আকবৰে কৰি থৈ গৈছিলে। আকবৰ ৰজাই কি কৰিছিলে? নিজৰ প্ৰজাবিলাকৰ কাৰণে ৰাস্তা এই সময়তো গাড়ী মটৰ নাছিলে, আৰক্ষীবিলাকক, ৰাস্তাত যোৱা মানুহবিলাকক আমি কিতাপত পঢ়িছো, পানী খাবলৈ জেগা বনাই দিছিলে, দূৰে দূৰে ঘৰ বনাই দিছিলে, ৰাস্তাত যাতে যায় আশ্ৰয় ল'ব পাৰে বতাহ বৰষুণত। নাগৰিকবিলাকৰ কাৰণে বহুত কাম কৰি দিছিল। সম্ৰাট অশোকো এইবিলাক কাম কৰিছিলে। আৰু আমাৰ দেশ যেতিয়া স্বাধীন হ'ল, সেই সময়ত প্ৰথম প্ৰধানমন্ত্ৰীয়ে ক'লে যে এই দেশখন কল্যাণকামী ৰাষ্ট্ৰ হ'ব লাগে। কল্যাণকামী ৰাষ্ট্ৰ মানে কি? যে সকলো যি বিচাৰে তাকে যাতে সহজভাৱে পায়। পিছত কিন্তু আমাৰ ইয়াতে কম্পিটিশ্যন হৈ গ'ল, সহায় পাই থাকে, নাপায়। মানৱতা বুলি কোৱা বিষয়টো ক'ৰবাত চাই হৈ গ'ল। এই মানৱতা বুলি কোৱা যিটো ভেলু, সেইটো ক'ৰবাত চাই হৈ গ'ল। এই গোটেই কথাটো আজি আকৌ আহিছে যে যিমানেই লিখা পঢ়া নহওক কিয়, নিজৰ নিজৰ জনগোষ্ঠীৰ ৰীতি নীতি সংস্কৃতিটো ৰাখিবই লাগিব আৰু ধৰ্ম যিটো আছে সেইটো অলপমান শ্ৰদ্ধা কৰিব লাগিব। কোনো ধৰ্ম তলত নহয়, কোনো ধৰ্ম ওপৰত নহয়। আজি কোনোবাই ৰঙা কাপোৰ পিন্ধে, কোনোবাই হালধীয়া পিন্ধিছে, কোনোবাই বগা পিন্ধিছে, নিজৰ নিজৰ ঠাইত ধৰ্ম পালন কৰি আছে, কোনো কাৰো তলত নহয়। সেইকাৰণে মই এটা প্ৰচেষ্টা আছিল যে আমি অলপ অলপ হ'লেও গাঁৱে গাঁৱে যিবিলাক আমাৰ গোসাঁইঘৰ আছে, মন্দিৰ আছে, বড়োসকলৰ আমাৰ বাথৌ থানচালি আছে, এইবিলাক বহুত জৰাজীৰ্ণ অৱস্থা, জংঘল হৈ আছে, বনাবৰ কাৰণে বেচেৰা পইচা নাই, গাঁওবিলাকত কেনেকৈ কৰিব? সেইকাৰণে আমি 2 লাখ টকা আৰম্ভণি দিয়া আৰম্ভ কৰিছোঁ। কিছুমান আঞ্চলিক পৰ্যায়ৰ ডাঙৰ মন্দিৰবিলাকত, মানে ডাঙৰ গোপাল থানবিলাকত বা ক'ৰবাত ডাঙৰ বাথৌ মন্দিৰ আছে, ক'ৰবাত আমি 50 লাখত দিছোঁ, 1 কোটি 1.5 কোটিলৈকে দিছোঁ, যে ডাঙৰ যিবিলাক থান আছে যাতে ভালকে কৰিব পাৰে। কিন্তু এতিয়ালৈকে প্ৰায় 1800 আমাৰ এই ধৰ্মীয় উপাসনা থলীবিলাকক 2 লাখ দিয়া হৈ গ'ল। এটা দুটা নহয়, 1800 দিয়া হৈছে এই 4-3 বছৰত। বহুত বিটিচিতে দিয়া হৈছে। অহা সময়বিলাকত আৰু এইবিলাক কৰিব লাগিব, কাৰণ ঘৰৰ পৰা ওলাই গ'লে চবে নিজৰ ঘৰত যদি মন্দিৰ নাই, থানচালি নাই, তো গাঁৱৰ মাজত থকা মন্দিৰ ফালে চাই পেলাই এটা ভক্তি কৰি যায় যে মোৰ আজিৰ দিনটো যাতে ভালে যায়, মই কামটো কৰিব পাৰোঁ। বিয়া বাৰু কৰিলে চবে প্ৰথমতে থানচালি বা মন্দিৰ বা ব্ৰহ্ম মন্দিৰ যি আছে, প্ৰথম তাতে পূজা দিবলৈ যায়। ছোৱালী আনিব যোৱাৰ আগতে দৰাবিলাকে, ছোৱালী বিদায় দিয়াৰ আগতে ঘৰৰ মানুহবিলাকো যায়, থানলৈ যায়, মানে এটা শ্ৰদ্ধা কৰিব। আৰু সেই থান যোনটো আমাৰ চবৰো কেন্দ্ৰবিন্দু, যাৰ পৰা আৰম্ভ চব হয়, তো এই থানটো আমি ভালকে কৰিব লাগিব। তো সেইকাৰণে আমাৰ মোক কোনো কোৱা নাই, অলপ আগতে আমাৰ জেঠা চন্দ্ৰৰাম ব্ৰহ্মই কোৱাৰ নিচিনাকে মই গোপাল মন্দিৰতো বহুত কাম কৰিব লাগে, কোনো কোৱা নাই। মই নিজৰ দায়িত্ব, মই ইয়াৰে ল'ৰা হিচাপে মোৰ দায়িত্ব, থানৰ কামটো মই নিজে এটাকে কৰি আছো। ইয়াত এটা দেউল আছে, আমি একদম সৰুৰে পৰা পুনিয়াত দেউলত আহিছো, সকাল ওলাই ইয়াত। এই দেউলটো মই নিজে জানো, গতিকে সেই দেউল মন্দিৰটো বনাবলৈ মোক কোনো জোৰ দি কোৱা নাই, মই নিজে বনাইছো। কিন্তু আমাৰ দৰকাৰ আছে কামৰ পৰা। চ' এনেকুৱা কামবিলাক আমি ইয়াত মাত্ৰ নহয়, বেলেগ জেগাবিলাকতো কৰিছো। মোৰ ইচ্ছা আছে যে এটা সুস্থ সমাজ এটা হ'ব লাগে, শান্তিৰ সমাজ এটা হ'ব লাগে। শান্তিটো যেতিয়া অশান্তি হয়, সেইদিনাহে চবে বিচাৰিলে নহ'ব। অশান্তি থকাৰ আগতে, শান্তি থকাৰ সময়তো শান্তিটো বিচাৰিব লাগিব, বুজিছেনে? যেনেকে মানুহবিলাকে বিপদত নপৰিলে ভগৱানৰ নাম ল'লে, হৰি নাম ল'লে, বিপদৰ পৰা সময়ত হৰি হয়নে? সেইকাৰণে কৈছে বিপদত পৰাৰ আগতে সদায় হৰি নামটো ল'ব লাগিব। ৰাতিপুৱা উঠি আৰু কীৰ্তনত কৈছে
হাতত মুখত হৰিৰ নাম হাতত কাম তেতিয়াই যি মানুহজন ভালকে সুস্থ মানুহ সি নিজৰ জীৱনটো আগুৱাই লৈ যাব পাৰিব। তো মই সেইখিনি কথা অনুভৱ কৰি আজি আপোনালোকক মাতিছো, যাতে মোৰ তৰফৰ পৰা আপোনালোকলৈ অনুৰোধ থাকিল যে আপোনালোকে বহুত কষ্ট কৰি মন্দিৰবিলাক বনাইছে, যি পাৰিছে বনাইছে, কোনোবা নৰা মনত পৰা নাই তেনেকৈ কৰি আছে, কিন্তু মন্দিৰত বা থানচালিত যিবিলাক দৰ্শনাৰ্থী আহিছে, যিবিলাকে কিবা এটা মান্য দিবলৈ আহিছে, শ্ৰদ্ধা কৰিবলৈ আহিছে, কিবা ভগৱানৰ ওচৰত কিবা ক'বলৈ আহিছে, এই মানুহবিলাকক আপোনালোকে সদায় আশীৰ্বাদ দি আছে, সেই মানুহবিলাকক সদায় আপোনালোকে সহায় কৰি আছে। গতিকে আজি ইমান ডাঙৰ কাম আপোনালোকে কৰি আছে, এই কামটোৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু ধন্যবাদ সদায় থাকিব আপোনালোকৰ প্ৰতি, কাৰণ আমাৰ সুস্থ সমাজ হয়। সেইকাৰণে মই সকলোকে অনুৰোধ কৰি আহি থকা নৱপ্ৰজন্মক, যুৱ প্ৰজন্মকো আমি চেষ্টা কৰিব লাগিব, যাতে সৰুৰে পৰাই তেখেতসকলেও এই যে আমাৰ স্পিৰিচুৱেল বুলি কয় ইংলিছত, স্পিৰিচুৱেলিটি, যিটো নেকি আমাৰ কি কয় আধ্যাত্মিকতা, ইয়াৰ প্ৰতি সামান্য জ্ঞান যাতে চবে পাবলৈ সক্ষম হয়। মই দলাই লামা আপোনালোকে শুনিছে, বুদ্ধ ধৰ্মৰ আজিৰ সময়ত লিডিং এটা হলিনেছ বুলি কয়, এই হলিনেছ দলাই লামা, তেখেতৰ ওচৰতো মই যাই থাকোঁ, মানে হিমাচলত যিটো নেকি আমাৰ কাংৰা বুলি কয়, আৰু তেখেতে 14 দলাই লামা, তিব্বতীয়ান বিলাকৰ দলাই লামা আগতো জন্ম হৈছে, এইটো অৱতাৰ বুলি কয়, আৰু এইটো 14বাৰ জন্ম ল'লে, এইটো 14 দলাই লামা বুলি কয়, আৰু তেখেতে কৈছে কোনো আৰু জন্ম নলয় বুলি কয়। তো এতিয়া 14 দলাই লামা আপোনালোকে ইউটিউব বিলাকত মোবাইলত খুলি দিলে চালে গম পাব, কিমান সুন্দৰ এই কথাবিলাক কয় যে পাপ পুণ্য জীৱনটো কেনেকৈ শান্তিৰে ৰাখিব লাগে, ইমান সুন্দৰকৈ কয়। চব সমস্যাৰ চলুচন আছে, চব সমস্যাৰে সমাধান আছে, আৰু ওচৰত যোৱাৰ লগে লগে কিবা বেলেগ এটা সূৰ্যৰ পোহৰৰ ওচৰত অহা যেন লাগে। মই যেতিয়া কঠিন সময় আছিলে বড়ো জনগোষ্ঠীৰ, যেতিয়া মই ছাত্ৰ সংগঠনৰ দায়িত্বত আছিলোঁ, মই ৰাতিপুৱা 4টা বজাতে উঠি পেলাই কমচে কম আধা ঘণ্টা 1 ঘণ্টা অকল এই কিতাপবিলাকে পঢ়িছিলোঁ মই, যে কেনেকৈ মানে নিজৰ মানে যিটো ইমোশ্যন বুলি কয়, আবেগ অনুভূতি, এইটো কেনেকৈ কণ্ট্ৰল কৰিব পৰা যায় আৰু এটা সঠিক পথেদি আগবাঢ়ি যাব পৰা যায়। তো সেইকাৰণে আজি ৰাজনীতিত অহাৰ কাৰণে আপোনালোকে নাভাবিব যে মই বহুত কথা পাহৰি গৈছোঁ। ৰাজনীতিটো এটা কৰ্মহে। ৰাজনীতিত অহাৰ কাৰণে মই 2জন মানুহক কেঞ্চাৰত অলপ সহায় কৰিব পাৰিছোঁ, 2জন মানুহক কিবা কিডনী বেয়া হৈছে তাত অলপ চৰকাৰী পৰা সহায় কৰিব পাৰিছোঁ, 2টা ৰাস্তা বনাই দিব পাৰিছোঁ, 2টা মন্দিৰ বনাই দিব পাৰিছোঁ, 2টা ভাল স্কুল বনাই দিব পাৰিছোঁ ৰাজনীতিত অহাৰ কাৰণে। গতিকে ৰাজনীতিত মই হেৰাই যাব বিচৰা নাই। ৰাজনীতিত থাকিলেও সমাজত থাকিলে কাম কৰিব পাৰোঁ, আৰু সেই কথাটোতো প্ৰভু শ্ৰীকৃষ্ণই কৈছে, আমি সমাজত আছো, সমাজ আমাৰ তাত নাই। তুম সমাজ মে हो, সমাজ তুমে नहीं है। আপোনালোকে, মই ডাঙৰ নহয়, আপোনালোকৰ নিচিনাই এটা। আজি আপোনালোকে মোক এটা দায়িত্ব দি থৈছে চি বুলি, এই কাৰণে মই ওপৰত গৈছোঁ। এই কামটো শেষ হোৱাৰ লগে লগে মই আপোনালোকৰ মাজতে গুচি যাব পাৰোঁ, কিন্তু আপোনালোকে যি কৰিছে এই কামটো মই কৰিব নোৱাৰিম। এই পৰ্যায়ত পাবলৈ আপুনি এজন দেউৰী হ'বলৈ, এজন সাধু হ'বলৈ বহুত ত্যাগ কৰিব লগা হৈছে। আৰু যিটো কবিৰ দাসে কৈছে, মানে কবিৰ দাস 14th century কবিৰ দাস যেতিয়া জন্ম পাইছিলে আৰু বহুত কিতাপ কি কয় দোহা এইবিলাক লিখিছিলে, ধৰ্মচৰ্চা কৰিছিলে, কবিতা বিলাক লিখিছিলে। তাতে মই হিন্দীত কোৱাটো কৈছোঁ যে সাধু কাহাৱত কঠিন হে, লম্বা পেৰ খুজুৰ, চৰে তো থাকে প্ৰেম ৰস, গিৰে তো চকনাচুৰ। এটা সাধু হ'বলৈ সাধু কাহাৱত কঠিন হে, সাধুৰ কথাটো বহুত কঠিন, সাধুৰ কথাটো বহুত কঠিন। লম্বা পেৰ খেজুৰ, খেজুৰ গছটো বহুত উপায় হয়। চৰেটো চাকে উঠি যাব পাৰিলে একদম মূৰলৈকে প্ৰেম ৰস পাব, তাৰমানে খেজুৰ গছতে এইটো ৰস ওলাই, এইটো খাবলৈ পাব। যদি গিৰেটো তাৰে পৰা যদি পৰি যায়, তেতিয়া চকনাচুৰ, একদম শেষ হৈ যায়। গতিকে সাধু এজন হোৱাটো ইমান সহজ নহয়, সি ত্যাগ কৰিব লাগিব। সিও মানুহ হয়, তাৰো কিবা খাবলৈ মন যাব, তাৰো কিবা ক'বলৈ মন যাব। ইয়াৰ পৰা দূৰত আহি নিজকে সৰ্বস্ব ত্যাগ কৰি সাধু হোৱাটো ইমান সহজ নহয়। আৰু কবিৰ দাসে কৈছে যে আমাক মন যাব ইয়াৰ ফকীৰৰ নিচিনা থাকিব দিছে।
কাৰণ আপুনিও ময়ো যিমান টকা পইচা থাকিলেও শেষ সময়ত একো নিব নোৱাৰো 6 ফুট বাই 3 ফুট মাটিতে শুব লাগিব 6 ফুট বাই 3 ফুট এইটো আচল কথা এই লাম্বা মানুহবিলাকৰ অলপ বেছি লাগিব পাৰে গুৰুত্ব বেছি লাগিব পাৰে প্ৰভু বেছি লাগিব পাৰে আমাকতো 6 ফুট নালাগে মোক 5 ফুট 5 ইঞ্চি লাগিব ইমানতে যাম আমি এইকাৰণে কৈছে মন লাগো ইয়াৰো ফকিৰি নাই ফকিৰৰ নিচিনা থাকিব দিছে মহাত্মা গান্ধীও এইকাৰণে ফকিৰ আছে জীৱনত আমাৰ বহুত মানে মন যায় ভাল পিন্ধিম ভাল উৰি না কিবা কিবি ভাল ভাল খাম যিয়ে নকৰক কিয় আপোনাৰ কাৰণে শেষ মুহূৰ্তত 6 ফুট বাই 3 ফুট এইটোৱে ইয়াতে আৰু বেলেগ একো নাই গতিকে তাকে কোনোবাই যদি দুটামান খৰাং পিলাই দিয়ে সিটো মাটি যাই গৈ শেষ হৈ যাব যোৱা সময়ত পিন্ধালে নিপিন্ধালে একো নাই কোনোবাই মানে বস্ত্ৰ নোহোৱাকৈ খুৱাই দিয়ে মাটিৰ তলত কিছুমানে জ্বলাই দিয়ে হয়নে তো সেইকাৰণে আৰু এইটোৱে মানে আমাৰ প্ৰতিমা পাণ্ডে বাইদেৱে কৈছে গাই হৈ গৈছে হিন্দু মৰিলে শ্মশানত লৈ যায় সোণাৰ দেহাত জ্বলাই দিব মুছলমান মৰিলে তাক আশে পাশে মাটি দিব তাৰমানে কবৰ দিব প্ৰতিমা পাণ্ডে বাইদেউ বোলে ধুনীয়াকৈ গাই গৈছে গতিকে আজিৰ সময়ত নৱ প্ৰজন্মক কোনে এইটো শিকাব ইমান কম্পিটিশ্যনৰ যুগত ইহঁতৰ খাবলৈ শুবলৈ সময় নাই আৰু ধৰ্মীয় কেতিয়া কৰিব যদি ধৰ্ম কৰিব নোৱাৰে ইহঁতৰ মনটো আধ্যাত্মিক চৰ্চা নাথাকিলে সদায় প্ৰেছাৰত থাকিব অফিচত কাম কৰিলে মানুহবিলাকক গালি গালাজ কৰিব বেয়া ব্যৱহাৰ কৰিব কাম কৰিব নোৱাৰিলে কিয় কৰিব পাৰে নাই কিন্তু মানুহে এইখিনি কৰিব যিমান তাৰ কেপাচিটি আছে মই যদি 100 কিলো উঠাব পাৰো 100 কিলো উঠাম মোৰ মূৰত যদি 300 কিলো পেলাই দিয়ে মইতো অট'মেটিক মৰি যাম এই কথাবিলাক কোনে বুজাব থাকে তো সেইকাৰণে ধৰ্মীয় চৰ্চাটো খুব দৰকাৰ আছে মই বেছি কথা নকওঁ আৰু সকলোকে ধন্যবাদ জনালো যে যোৱা এই সময়খিনি আপোনালোকক কাৰোবাৰ লগ পাইছো কাৰোবাৰ লগ পোৱা নাই যিসকলক লগ পোৱা নাই মই ক্ষমা বিচাৰিছো যিসকলক লগ পাইছো সেই সকলোকে মই ধন্যবাদ জনাইছো আৰু ধৰ্মৰ প্ৰতি শ্ৰদ্ধা ভক্তি সদায় থাকিব অহা সময়ত চেষ্টা কৰিম যিটো মন্দিৰত যিটো ধৰ্মীয় উপাসনাথলীত আমি গৈ পোৱা নাই অহা সময়ত সেইবিলাকতো এই অনুষ্ঠানবিলাকলৈ যাবলৈ চেষ্টা কৰিম আৰু আজি অহাৰ কাৰণে আপোনালোকৰ কষ্ট হৈছে তথাপিতো সকলো আহি আমি এনেকুৱা এটা মিলন ভূমি য'ত আমি বিভিন্ন ধৰ্ম ইয়াত মোক লিখি দিছে 11টা ধৰ্মৰ বেলেগ বেলেগ ধৰ্মৰ আমাৰ ইয়াত আমাৰ সাধু সন্ত পুৰোহিত দৈবী সকলক মাতিছে সকলো আহি উপস্থিত হৈছে মই ধন্যবাদ জনাই মই পুনৰ আপোনালোকক নমস্কাৰ জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ